নমস্কাৰ ছাত্ৰছাত্ৰীসকল, তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ ক্লাছ 12 আছামিছৰ বৰগীত নামৰ কবিতাটোৰ পাঠভিত্তিক সকলো কুৱেশ্যন আনচাৰ আৰু লগতে এইচএছ পৰীক্ষাত অহা কেইটামান অতিৰিক্ত কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰগীত উঠ ৰে উঠ বাপু গোপাল হে। ক অতি চমু প্ৰশ্ন। প্ৰশ্ন 1, মাধৱদেৱৰ জন্ম ক'ত হৈছিল? আনচাৰ, মাধৱদেৱৰ জন্ম হৈছিল উত্তৰ লখিমপুৰ অঞ্চলত 1489 খ্ৰীষ্টাব্দত। প্ৰশ্ন 2, শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়? আনচাৰ, মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয়। প্ৰশ্ন 3, কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? আনচাৰ, নামঘোষা গ্ৰন্থক। প্ৰশ্ন 4, মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? আনচাৰ, মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিল। প্ৰশ্ন 5, উঠ ৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত বন্দা? আনচাৰ, উঠ ৰে উঠ বাপু গোপাল হে বৰগীতটো কৌ ৰাগত বন্দা। প্ৰশ্ন খ চমু প্ৰশ্ন। প্ৰশ্ন 1, বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা। আনচাৰ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ ৰাগিনী যুক্ত গীতসমূহক বৰগীত বোলা হয়। বৰগীতৰ বিষয়বস্তুক দুটা ভাগত ভগাব পাৰি। ভাগকেইটা হৈছে লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, সুৰ আৰু চাতুৰী। প্ৰশ্ন 2, ডক্টৰ বাণীকান্ত কাকতীয়ে বৰগীতবোৰক কিয় নবেল নাম্বাৰ্ছ বুলি কৈছে? আনচাৰ, বৰগীতসমূহ প্ৰধানকৈ আধ্যাত্মিক ভাৱেৰে পুষ্ট। বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰৱাহ পৰিলক্ষিত হয়। সেইবাবে ডক্টৰ বাণীকান্ত কাকতীয়ে বৰগীতসমূহক নবেল নাম্বাৰ্ছ বুলি কৈছে। প্ৰশ্ন 3, মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? আনচাৰ, মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণই প্ৰাধান্য লাভ কৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায়। গতিকে বাৎসল্য ভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য। প্ৰশ্ন 4, সব পুৰুষৰ হীৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে? আনচাৰ, সব পুৰুষৰ হীৰৰ ভূষণ বুলি যশোদাই শিশু কৃষ্ণক কৈছে। যশোদাই কৃষ্ণক টোপনিৰ পৰা জগাবলৈ বাপু, কমল নয়ন, প্ৰাণদন আদি বুলি সম্বোধন কৰি মৰমেৰে কোলাত লৈ চুম্বক কৰি কৈছিল যে সকলো পুৰুষৰ হীৰৰ ভূষণ, অৰ্থাৎ সকলোৰে আৰাধ্য দেৱ তুমি মোৰ বাপু গোবিন্দ। আচলতে যশোদাই একান্ত ভক্তি আৰু সাধনাৰ বলত জগতৰ স্ৰষ্টা শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিছিল। প্ৰশ্ন 5, সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে সু হৰি যহুৱা কুলে। সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা। আনচাৰ, উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে লিখা উঠ ৰে উঠ বাপু গোপাল হে বৰগীতটিৰ পৰা অনা হৈছে। ভগৱান নিৰাকাৰ আৰু নিৰঞ্জন, তেওঁ সৰ্বলোকতে বিৰাজমান। তেওঁৱেই স্ৰষ্টা, ত্ৰাণকৰ্তা আৰু সংহাৰকৰ্তাও। এইজনা মহিমাময়ী বিশ্ব ব্ৰহ্মাণ্ডৰ অধিপতি ভগৱানক কোনেও দৰ্শন কৰিবলৈ পোৱা নাই। আনকি সিদ্ধ মুনিগণ, ঋষিসকলে বহু সাধনা আৰু বছৰ বছৰ ধ্যান কৰাৰ পাছতো ভগৱানক বিচাৰি পোৱা নাই। অথচ এইজনা পৰম ব্ৰহ্ম পৰমেশ্বৰক যশোদাই পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। কোৱা হয় ভগৱান ভক্তৰ দাস। সন্তানহীনা যশোদাই সন্তান লাভৰ বাবে একান্ত চিত্তে ভগৱানক আৰাধনা কৰিছিল। যশোদাৰ একান্ত সাধনা আৰু পৰম ভক্তিৰ বলতে জগত ঈশ্বৰক নিজ পুত্ৰৰূপে পাইছিল। গ দীঘল প্ৰশ্ন। প্ৰশ্ন 1, মাধৱদেৱৰ উঠ ৰে উঠ বাপু গোপাল হে বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা। আনচাৰ, উঠ ৰে উঠ বাপু গোপাল হে বৰগীতটি মহাপুৰুষ মাধৱদেৱৰ এটি সুন্দৰ ভাৎসল্যবশপূৰ্ণ বৰগীত। বৰগীতটিত মাক যশোদাই শিশু কৃষ্ণক টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছে। যশোদাই মৰমতে কৃষ্ণক বাপু, কমল নয়ন, প্ৰাণদন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। সকলো পুৰুষৰ হীৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য দেৱ কৃষ্ণক বুকুত বান্ধি কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। বৰগীতটিত মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্ক অতি সুন্দৰকৈ বৰ্ণিত হৈছে। লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্য প্ৰকাশ পাইছে। সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। সেয়ে বৰগীতটিত ভক্তিৰ শ্ৰেষ্ঠত্বও প্ৰতিপন্ন হৈছে। এইখিনিয়ে হৈছে উঠ ৰে উঠ বাপু গোপাল হে বৰগীতটিৰ মূল কথা। প্ৰশ্ন 2,
বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা। আনচাৰ, মহাপুৰুষ মাধৱদেৱে লিখা উঠ ৰে উঠ বাপু গোপাল হে বৰগীতটোত মাতৃস্নেহ অতি সুন্দৰকৈ প্ৰকাশ পাইছে। বৰগীতটোত মাক যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ স্নেহপূৰ্ণ মমতাময় সম্পৰ্কৰ মনোৰম বৰ্ণনাৰ মাজেৰে মাতৃ পুত্ৰৰ চিৰন্তন ৰূপ পৰিস্ফুট হৈছে। যশোদাই কৃষ্ণক টোপনিৰ পৰা জগাবলৈ মৰমতে বাপু, কমলনয়ন, প্ৰাণদন আদি স্নেহপূৰ্ণ নামেৰে মাতিছে আৰু কোলাতে লৈ বাৰে বাৰে চুমা খাইছে। কৃষ্ণক বুকুত বান্ধি সকলো পুৰুষৰ হীৰৰ ভূষণ বুলি কৃষ্ণৰ ঐশ্বৰিক মাহাত্ম্য ব্যক্ত কৰিছে আৰু সেইজনা সকলোৰে আৰাধ্য কৃষ্ণক পুত্ৰ ৰূপে লাভ কৰি কোলাত ল'বলৈ পোৱাত যশোদাই নিজকে ধন্য মানিছে। কৃষ্ণৰ বাৎসল্যৰ ৰূপ সতৃষ্ণ নয়নে চাই যশোদা মহা আনন্দিত হৈছে। এনেদৰে বৰগীতটিত যশোদাৰ মাতৃস্নেহ পৰিস্ফুট হৈছে। প্ৰশ্ন ৩, বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। আনচাৰ, মহাপুৰুষ মাধৱদেৱে লিখা উঠ ৰে উঠ বাপু গোপাল হে বৰগীতটোত শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক দুয়োটা ৰূপ পৰিস্ফুট হৈছে। এটি সাধাৰণ মানৱ শিশুৰ দৰে টোপনিত লালকাল দি থকা কৃষ্ণক মাক যশোদাই বিভিন্ন স্নেহপূৰ্ণ নামেৰে মাতি জগাইছে আৰু কোলাত লৈ বাৰে বাৰে চুমা খাইছে। মাতৃ পুত্ৰৰ এনে মধুৰ সম্পৰ্কৰ দ্বাৰা কৃষ্ণৰ মানৱীয় ৰূপ সুন্দৰকৈ প্ৰকাশ পাইছে। আনহাতে বৰগীতটোত সব পুৰুষৰ হীৰৰ ভূষণ সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে পদ্যাংশৰ দ্বাৰা কৃষ্ণৰ ঐশ্বৰিক ৰূপ প্ৰকাশ কৰিছে। সব পুৰুষৰ হীৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য দেৱতা কৃষ্ণক যশোদাই পুত্ৰ ৰূপে পাই কোলাত লৈ মৰম কৰিবলৈ পাইছে। সিদ্ধ মুনি ঋষিসকলে বহু সাধনাৰ পাছতো যিজন নিৰাকাৰ ভগৱানক বিচাৰি নাপায় সেই মহিমাময়ী ভগৱান শৰীৰে যশোদাৰ কোলাত মৰম আকলোৱা শিশুৰূপে ধৰা দিছে। এনেদৰে বৰগীতটিত মাধৱদেৱে কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক দুয়োটা ৰূপ সুন্দৰকৈ দাঙি ধৰিছে। প্ৰশ্ন ৪, বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। আনচাৰ, মহাপুৰুষ মাধৱদেৱ বিৰচিত উঠ ৰে উঠ বাপু গোপাল হে বৰগীতটোৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ভাৱে বৰ্ণনা কৰিছে। ভগৱানৰ আদিও নাই অন্তও নাই, তেওঁ অনাদি আৰু অনন্ত আৰু সৰ্বলোকতে বিৰাজমান বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী। এইজনা মহিমাময়ী ভগৱানৰ দৰ্শন লাভ কৰাটো সাধাৰণ মনুষ্যৰ বাবে সম্ভৱ নহয়। আনকি সিদ্ধ মুনি ঋষিসকলে বহু বছৰ তপস্যা আৰু ধ্যান কৰিও ভগৱানৰ দৰ্শন লাভ কৰিব নোৱাৰিছিল। কিন্তু সেইজনা ব্ৰহ্মাণ্ডপতি ভগৱান ভক্তৰ বকতিৰ অধীন হৈ পৰে। পুত্ৰহীনা যশোদাই ভগৱানৰ প্ৰতি অনেক সাধনা আৰু আকুণ্ঠ ভক্তিৰ তুষ্ট হৈ পৰম মহিমাময়ী ভগৱান কৃষ্ণই পুত্ৰ ৰূপে আবিৰ্ভাৱ হৈ যশোদাৰ জীৱন ধন্য কৰিছিল। বৰগীতটোত যশোদাই পৰম ভক্তিৰ বলত ত্ৰিজগতৰ প্ৰতি ভগৱানক পুত্ৰ ৰূপে কোলাত লৈ মৰম কৰিবলৈ পোৱাটো সুন্দৰকৈ ব্যক্ত কৰিছে। প্ৰশ্ন ৫, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ত্ৰিজগতপতি ভকতি মিলিল মুৰুখ মাধৱে বোলে। আনচাৰ, উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱে লিখা উঠ ৰে উঠ বাপু গোপাল হে বৰগীতটোৰ পৰা অনা হৈছে। ভগৱান যে ভক্তিৰ অধীন বা ভক্তৰ ভকতিত ভগৱানো দাস হৈ পৰে সেই প্ৰসংগতে পদফাকিৰ অৱতাৰণা কৰিছে। কৃষ্ণ আছিল ভগৱান বিষ্ণুৰ মানৱ অৱতাৰ। আনহাতে যশোদা আছিল এজনী সাধাৰণ গোৱালৰ যি। পুত্ৰহীনা যশোদাই পুত্ৰ লাভৰ বাবে নিত্যও কৰিছিল ভগৱানৰ আৰাধনা। একান্ত ভক্তি যশোদাৰ অচলা ভক্তিত তুষ্ট হৈ ত্ৰিজগতৰ প্ৰতি ভগৱানে পুত্ৰ ৰূপে যশোদাৰ কোলা শুৱনি কৰে। ভক্তৰ ভকতিত তুষ্ট হৈ নিজ পুত্ৰ ৰূপে ধৰা দিয়াকে কবি মাধৱদেৱে পদফাকিত ব্যক্ত কৰিছে। অতিৰিক্ত প্ৰশ্ন ১, বৰগীতৰ ভাষা কি? আনচাৰ, বৰগীতৰ ভাষা ব্ৰজাৱলী। প্ৰশ্ন ২, মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল? আনচাৰ, মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ভাঙনি কৰিছিল। প্ৰশ্ন ৩, তেজ শব্দৰ অৰ্থ লিখা। আনচাৰ, তেজ শব্দৰ অৰ্থ হ'ল ত্যাগ কৰা। প্ৰশ্ন ৪, মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ কোন কালৰ বিভিন্ন লীলা প্ৰকাশ পাইছে? আনচাৰ, শিশুকালৰ। প্ৰশ্ন ৫, শংকৰদেৱ আৰু মাধৱদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল? আনচাৰ,
মহাপুৰুষ শংকৰদেৱে একুৰি 14টা বৰগীত ৰচনা কৰিছিল আৰু মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিল, মুঠ 191টা। প্ৰশ্ন 6, মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি? আনচাৰ, মাধৱদেৱৰ বৰগীতক মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি হুৰদাসৰ গীতৰ লগত তুলনা কৰিব পাৰি। প্ৰশ্ন 7, ডক্টৰ বাণীকান্ত কাকতি, কালিৰাম মেধি আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতসমূহক কি বুলি কৈছে লিখা। উত্তৰ, ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নবেল নাম্বাৰ্ছ বুলি কৈছে। একেদৰে কালিৰাম মেধিয়ে গ্ৰেট ছং বা ছং চেলেষ্টিয়েল আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই হলি ছং বুলি কৈছে। প্ৰশ্ন 8, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। উঠৰে উঠ বাপু গোপাল হে, নিহি পৰবাত বৈল, কমল নয়ন বুলি গণে গণ জহুৱা ডাকিতে লৈল। উত্তৰ, উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱে লিখা উঠৰে উঠ বাপু গোপাল হে বৰগীতটোৰ পৰা তুলি অনা হৈছে। মাতৃ যশোদাই শিশুকৃষ্ণক টোপনিৰ পৰা জগাবলৈ কিদৰে স্নেহসুলভ মাতেৰে মাতি মৰম কৰিছিল তাৰ প্ৰসংগতে পদফাকিৰ অৱতাৰণা কৰিছে। জগত স্ৰষ্টা ভগৱান কৃষ্ণই যশোদাৰ পুত্ৰৰূপে আৱিৰ্ভাৱ হৈ শিশুকালত নানান মনোমুগ্ধকৰ ক্ৰিয়াকলাপ কৰিছিল। এটি সাধাৰণ মানৱ শিশুৰ দৰেই শিশু কৃষ্ণইও মাকৰ ওপৰত মান অভিমান কৰি মৰম আদায় কৰাৰ চেষ্টা কৰিছিল। যশোদায়ো মাতৃৰ মমতাৰে পুত্ৰ স্নেহৰ ক্ষেত্ৰত কৃপণালি কৰা নাছিল। বৰগীতটিত মহাপুৰুষ মাধৱদেৱে যশোদাই কৃষ্ণক কিদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত বৰ্ণনা কৰিছে। যশোদাই মৰমতে কৃষ্ণক বাপু, কমলনয়ন, প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে, য'ত মাতৃ পুত্ৰৰ মধুৰ সম্পৰ্ক পৰিস্ফুট হৈছে। প্ৰশ্ন 9, মাধৱদেৱ ক'ত আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল? উত্তৰ, মাধৱদেৱে ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালত আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল। প্ৰশ্ন 10, উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? আনচাৰ, উঠৰে উঠ বাপু গোপাল হে বৰগীতটো হৰি নাৰায়ণ দত্ত বৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। প্ৰশ্ন 11, হু হৰি জহুৱা কালে, ইয়াত হু শব্দৰ অৰ্থ কি? আনচাৰ, ইয়াত হু শব্দৰ অৰ্থ হৈছে সেইজন। প্ৰশ্ন 12, মাধৱদেৱে ৰচনা কৰা আখ্যানমূলক গ্ৰন্থ দুখনৰ নাম লিখা। আনচাৰ, মাধৱদেৱে ৰচনা কৰা আখ্যানমূলক গ্ৰন্থ দুখনৰ নাম হৈছে আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূয় কাব্য। প্ৰশ্ন 13, বৎস শব্দৰ অৰ্থ কি? আনচাৰ, বৎস শব্দৰ অৰ্থ হ'ল শিশু। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকুৱা আৰু ভিডিঅ' পাবলৈ বেল আইকনটো অন কৰি ৰাখিব। ধন্যবাদ।